हेलो फ्रेंड्स সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 11 ৰ আসামিজৰ কবিতাসমূহ আৰু লগতে কুশল কোৱা নামৰ পাঠটিৰ যোৱা 2016 বৰ্ষৰ পৰা 19 বৰ্ষলৈকে যোনসমূহ প্ৰশ্ন চূড়ান্ত পৰীক্ষাত আহিছে সেই সকলোবোৰ প্ৰশ্ন এই ভিডিঅ'টোত মই দেখাবলৈ যত্ন কৰিছো আৰু 2016 পৰা 19 চনলৈকে যোনখিনি প্ৰশ্ন আহিছে সেই প্ৰশ্নখিনি এবাৰ 2022 চনত হ'বলগীয়া পৰীক্ষাটোৰ বাবে বহুত গুৰুত্বপূৰ্ণ এই প্ৰশ্নখিনি বহুত গুৰুত্ব সহকাৰে লবা আৰু এইখিনি প্ৰশ্ন যদি চোৱা তেন্তে বহুতখিনি ভাল নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা